হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো বাৰু ভালে আছোঁ। বিয়ালৈ যে আৰু বেছি দিন নাই দেই, মাজত মাথো 6 দিনে বাকী আছে। সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা পূৰা চফা অভিযানত লাগি গৈছোঁ। মায়ে মই দুজনীয়ে কাম ভগাই লৈছোঁ। ভগাবলৈ বাৰু বাকী একো নাই, কিন্তু কি হয় সোনকালে কাম বনবোৰ আজৰি হ'ব। মায়ে বাহিৰৰ কামত লাগি গৈছে, মই ভিতৰত খিৰিকী মোহোৱা, ঘৰ মোচা এইবিলাক কামত লাগি গৈছোঁ। আৰু ভাত চব মই বনাম আজি। মায়ে কাপোৰ কানি ধুইছে, পৰ্দা কাপোৰ, কি কাপোৰ সেইবিলাকে ধোৱাত পূৰা লাগি গৈছে। তাৰপিছত এইফালে আলনাডালো জাপি ল'লোঁ। আলনাডাল কি জানেনে? আমাৰ যে ঘৰত আলনা জাপি একো লাভ নাই, কিন্তু বেয়া দেখাব বুলি মই আলনাডাল জাপোঁ। আৰু কিয় মানে এতিয়া মই আলনাডাল ধুনীয়াকৈ জাপিছোঁ আৰু 2 ঘণ্টামানত এডাল আলনা হৈ নাথাকে। আৰু কিয় হাজবেণ্ডে আৰু আমাৰ ঘৰৰ পাপা দাদাহঁতে কি কৰে, কাপোৰবিলাক পিন্ধি যায়, নিপিন্ধাবিলাক চব ওপৰত দলিয়াই যায়। তো মোৰ এইবিলাক কৰিব মন নাযায় জানেনে। তো উপায় নাই, কৰিছোঁ। আৰু তাৰপিছত কাম বন কৰি মেলি আজৰি হৈ এফালে হাজবেণ্ডে জাবৰ জ্বলাইছে, তাতে অকণমান ল'লোহি। তাৰপিছত এফালে হাজবেণ্ডে ক'লে, দাদাৰ বিয়া নানাচা নেকি? মই বোলো ঠিক আছে, গান এটা লগোৱা। মই বোলো অলপ নাচি দিওঁ, বিয়াঘৰ যিহেতু নানাচিলে নহ'ব নহয়, হয় নাই? তো ৰাতি হ'লে সকলো আহে, ঘৰৰ ওচৰৰ মানুহ সকলোৱে নাচোঁ। আপোনালোকক দেখাম বাৰু দেই। আজিলৈ ৰাখিছোঁ, বাই।